তো আপোনালোকে গম পাই চাগে বহুতে 2000 টকীয়া নোটখন যোনখন আমাৰ বিজেপি চৰকাৰে উলিয়াইছিল 2000 টকীয়া নোটখন এতিয়া বন্ধ হ'বলৈ গৈ আছে বন্ধ হ'ব আৰু কিমান তাৰিখত বন্ধ হ'ব 1 তাৰিখত নেকি তো এনেকৈ মানে পইচা মোৰ সম্ভৱ পইচাবিলাক নোহোৱা হৈ যাব নহয় যিবিলাক কাগজ নোট আছে আৰু এইবিলাক এটা সময়ত চব নোহোৱা হৈ যাব তো কইনছ হ'ব ডলাৰ হ'ব তো অনলাইন চিষ্টেম হ'ব কাৰ্ড চিষ্টেম হ'ব মাছ মাংস দোকানত গিলা গৈ থাকে না পইচা এইবিলাক মন্দিৰে চন্দিৰে যায় কাৰোবাৰ মছজিদত যায় তো এইবোৰ খুব বেয়া কাম তো ঠিকেই কৰি আছে পইচা বিহীন কৰি পেলাই পইচাৰ প্ৰতি মানুহৰ বহুত লোভ হৈ গৈছে যেতিয়া সংখ্যা চিষ্টেম হ'ব পইচা মানুহৰ পইচাৰ প্ৰতি লোভ কমি যাব নিশ্চয় কিয় কৈছোঁ জানে মানুহৰ ডলাৰৰ প্ৰতি খুব লোভ কম কেমেৰা দি মই কেমেৰা কৰি আছোঁ তো এইটো নতুন মোবাইল হয় এইটো কি আছিল অমুকাই ৰিয়েলমি 8S তো মোৰ বিকাশ ভাই ইউটিউব চেনেলত নতুন কিবা এটা ভিডিঅ' আহি আছে তো ব্লুটুথ কেনেকৈ কানেক্ট কৰিলোঁ এইখন গাড়ীত তো আপোনালোকে চাই থাকিব ছাপোৰ্ট কৰিব ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব তো জয় অসম